এনচাৰ কি কোনে কোনে পালে আমাক কমেণ্ট কৰি জনাব আৰু যিসকলে এনচাৰ কি এতিয়া চাব পৰা নাই যিহেতু চাৰ্ভাৰ ডাউন হৈ আছে অলপ সময় পিছত আকৌ ট্ৰাই কৰিব এতিয়া 1-1.5মান যিহেতু পাইছে 3টা 4টামান আকৌ ট্ৰাই কৰিব তাৰপিছত আপোনালোকে নিজৰ যিটো প্ৰফাইল আছে সেইটো অ'পেন কৰি এটা চেক কৰিব আৰু অলৰেডি বহুতে গম পাইছে 56, 62, 58 এনেকুৱা ধৰণৰ মাৰ্ক কাটি কুটি পাবলৈ সক্ষম হৈছে আৰু নৰ্মেলাইজেশ্যন যিহেতু বাকী আছে সেইটো কাৰণে অকণমান ধৈৰ্য ধৰক আৰু নৰ্মেলাইজেশ্যন হ'লে হয়তো আপোনাৰ মাৰ্ক প্লাছো হ'ব পাৰে যদি আপোনাৰ চিফ্টটো হাৰ্ড আছিলে আৰু যিসকলৰ নৰ্মেল চিফ্ট আছিলে বা ইজি আছিলে তেওঁলোকে ইমান আশা কৰিব নালাগে মাৰ্ক বহাটো আৰু যিসকলৰ 60 আপ আছে খুব ধুনীয়া মাৰ্ক তেওঁলোকে স্ক'ৰ কৰিছে আৰু মেক্সিমাম যিসকলে কমেণ্ট কৰিব আমি সেইটো হিচাপ কৰি আপোনালোকক কাট অফটো জনাব পাৰিম আৰু নৰ্মেলাইজেশ্যনৰ কাৰণে সময় আছে ফিজিকেলৰ আগত নৰ্মেলাইজেশ্যন হ'ব আৰু তাৰপিছতে ফিজিকেল লিষ্ট আহিব তাৰপিছত ফিজিকেল হ'ব তাৰপিছত আপোনাৰ মেডিকেল হ'ব তাৰপিছত ফাইনেল মেৰিট আহিব সেইটো কাৰণে আৰু কেইটামান ষ্টেপ আছে তাৰপিছতে আপুনি যিহেতু ফাইনেল মেৰিটলৈ যাব আৰু প্ৰথম অৱস্থাত যিসকলে এতিয়ালৈকে মাৰ্ক চাব পৰা নাই অকণমান ধৈৰ্য ধৰক চাৰ্ভাৰ যেতিয়া গম পাইছে কিমান এটা ভিৰ চলি আছে কিমান কেণ্ডিডেট এপ্লাই কৰিছিলে কিমানে পৰীক্ষা দিছে আপোনালোকে গম পাইছে যিহেতু সেইটো কাৰণে চাৰ্ভাৰ যেতিয়া অ'পেন হ'ব আপোনালোকে নিজৰ মাৰ্কটো চেক কৰিব তাৰপিছত আপোনালোকে কমেণ্ট কৰি মোক জনাব আৰু তাৰপিছতে আমি কাট অফৰ বিষয়ে আপোনালোকৰ সৈতে কথা পাতিম আৰু বৰ্তমান আমি দেখা পাইছোঁ মেক্সিমাম ল'ৰাৰ মাৰ্ক 60 ওচৰে পাজৰে আছে 62, 58, 56, 65, 66 এনেকুৱা ধৰণৰ মাৰ্ক মানে 60ৰ পৰা 70লৈকে আৰু 50ৰ ভিতৰত এনেকুৱা ধৰণৰ মাৰ্ক মেক্সিমাম ল'ৰাই পাবলৈ সক্ষম হৈছে আৰু আপোনালোকৰ মাৰ্কবিলাক আপোনালোকে কমেণ্ট কৰি জনাব তাৰপিছতে আমি কাট অফৰ কথাটো পাতিম আৰু অকণমান ধৈৰ্য ধৰক 3টা বজাৰ পিছত আকৌ চাৰ্ভাৰটো অ'পেন হৈ যাব তাৰপিছত আপোনালোকে নিজৰ নিজৰ মাৰ্কটো চেক কৰিব পাৰিব আৰু এতিয়া ছোৱালীসকলেও কমেণ্ট কৰিব যিসকল ছোৱালীয়ে পৰীক্ষা দিছিল তেওঁলোকেও কমেণ্ট কৰিব তেওঁলোকৰ মাৰ্কটো আমি যিহেতু এনালাইচিছ কৰিব লাগিব তাৰপিছতে আমি যিহেতু কাট অফৰ কথাটো পাতিম আৰু যিসকল ল'ৰাই 60+ পাইছে তেওঁলোকে খুব ধুনীয়া মাৰ্ক স্ক'ৰ কৰিছে সেইটো কাৰণে আমি সকলোকে শুভেচ্ছা জনাইছোঁ আপোনালোকে মাৰ্কটো গম পোৱাৰ লগে লগে আমাক কমেণ্ট কৰি জনাব তাৰপিছত আমি নেক্সট আপোনালোকক সকলো তথ্য দি যাম ধন্যবাদ